নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই সত্ৰীয়া নৃত্যৰ বাবে চাদৰখন ৰেডি কৰি আছোঁ আৰু মই কেনেদৰে ৰেডি কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেই। আপোনালোকে চাই পেলাই ভিডিঅ'টো কেনেকুৱা পায় মোক জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আঙুলিয়াই দিব। আৰু এয়া এনেদৰে মই বুকুত যিহেতু চাদৰখনৰ এটা এনেকুৱা দিব লাগে সেইখিনি মই বনাই আছোঁ এতিয়া। আৰু চাৰিওফালে চিলাই কৰি লৈ মই ছাইডকেইটাও অকণমান মুৰি দিছোঁ। আৰু এইখন মোৰ চিলাই কৰি হৈ গ'ল। এতিয়া মই চাদৰখনৰ বাবে সৰুকৈ যিহেতু কাটি লৈছোঁ টুকুৰা এটা, সেইটো মই ছাইডবিলাক মই চিলাই কৰি দিম। আমি চাদৰ গুঠিবলৈ যেনেদৰে চাদৰৰ আঁচলটো তেনেদৰে চিলাই দিওঁ তেনেদৰে দি দিছোঁ। আৰু দুয়োটা ফালে মই এনেদৰে চিলাই কৰি ল'ম। আৰু এইখিনি চিলাই কৰি হোৱাৰ পিছত মই এটা ফালে এনেদৰে চিলাই কৰি ল'ম, আনটো ফালে মই নলওঁ। আৰু সেইটো ফালে মই কি কৰিম আপোনালোকক দেখুৱাই আছোঁ বাৰু। তাৰপিছত এয়া ছাইড পাৰি যিহেতু আছিলে সেইটো মই জইন কৰি লৈছোঁ। তাৰপিছত মই এনেদৰে চাদৰৰ পতি লগাবলৈ যেনেদৰে চিলাই কৰি লোৱা হয় তেনেদৰে চিলাই কৰি লৈছোঁ। তাৰপিছত এয়া চাদৰখনৰ ওলোটা ফালটো লৈছোঁ আৰু পতিটোৰো ওলোটা ফাল লৈছোঁ, এনেদৰে চিলাই কৰি গৈছোঁ। তাৰপিছত আৰু চিলাইটো ভাল হ'বলৈ বা ওলোটাবলৈ সহজ হোৱাকৈ এনেদৰে চিলাই মাৰি ল'লোঁ। তাৰপিছত মই সন্মুখৰ ছাইডে ওলোটাই দি পেলাই মই এয়া চিলাই কৰি ল'ম এতিয়া চাদৰৰ পতিটো। আমি যেনেদৰে চাদৰত পতি লগাওঁ তেনেদৰে লগাইছোঁ। আৰু এয়া মই এটা ফালেহে লগাইছোঁ, এটা ফালে মই এনেই ৰাখিছোঁ আৰু এয়া এটা ফালে মই লগোৱা নাই। তাৰপিছত এনেদৰে তিনিটা জাপ কৰি লৈ পেলাই মই ধুনীয়াকৈ চাদৰখন চিলাই কৰি ল'ম। যিহেতু বেছি ডাঙৰ চাদৰ নালাগে সত্ৰীয়া নৃত্যৰ বাবে, চাদৰ দুটা ফাল থাকে যিহেতু আৰু মাজত এটা পাৰ্ট থাকে। আৰু এয়া মই সৰু ছোৱালী এজনীৰ বাবে চিলাই আছোঁ। আৰু এয়া মাজৰ অংশটো এনেদৰে মই জইন কৰি দিছোঁ। আৰু এটা ফাল হোৱাৰ পিছত মই আনটো ফালো জইন কৰিম। তাৰপিছত আৰু পিছফালে মই এনেদৰে দি দিছোঁ। যিহেতু সৰু ছোৱালী, ডাঙৰ ছোৱালী হ'লে নিদিলেও কথা নাই আৰু সৰু ছোৱালীক এনেদৰে পিন্ধাবলৈ সহজ হয়। তাৰপিছত মই এয়া দড়ি মই ৰেডি কৰি ল'ম। আৰু দড়ি কেনেকৈ বনায় আপোনালোকে জানেই, আৰু যদি ভিডিঅ' লাগে আপোনালোকে জনাব মোক। তাৰপিছত এনেদৰে লৈ পেলাই মই দড়িকেইডাল লগাই দিছোঁ যাতে পিঠিৰ ফালে গাঁঠি দিবলৈ সহজ হয়। আৰু এনেদৰে দুডাল লগাইছোঁ এটা ফালে আৰু আনটো ফালেও দুডাল লগাম। তাৰপিছত আৰু ৰেডি হৈ গ'ল এয়া। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব দেই। ধন্যবাদ।